হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ আগত আজি মই বহুত ভাল এটা এপ্লিকেশ্যন লৈ আহিছোঁ। আপোনালোকে যদি বিশ্বাস নকৰে তেন্তে মই আপোনালোকক প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাম। মই কেইটকা আৰ্নিং কৰিলোঁ, আপোনালোকে কেনেধৰণে আৰ্নিং কৰিব পাৰিব। একদম চমু প্ৰচেছ। মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো বুজাই দিম আৰু মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত আপোনালোকৰ ফুল প্ৰচেছটো আপোনালোকে এপটো কেনেদৰে পাব মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত আপোনালোকক লিংকটো দি দিম। তাৰপৰা গৈ অতি সহজতে আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি লোৱাৰ পিছত মই আই বটনতো ভিডিঅ' এটা দি দিম, নহ'লে ডিছক্ৰিপশ্যনৰ তলত আপোনালোকৰ ভিডিঅ' লিংক এটা দি দিম। আপোনালোকে কেনেধৰণে প্ৰচেছটো চাইন আপ কৰিব লাগে ভিডিঅ'টো চাই আপোনালোকে সবিশেষ আপোনালোকে যদি লাষ্টলৈকে কমপ্লিট কৰে, আপোনাৰ এজনক ৰেফাৰ কৰা বদলি আপোনাক কিমান টকাখিনি দি আছে আপোনালোকে বিশ্বাস কৰিবলৈ টান হ'ব, কিন্তু মই আপোনালোকক প্ৰমাণ সহকাৰে দিম। আপোনালোকে কেইটকা ডেইলি আপোনালোকে মিনিমাম 1000 2000 টকা 2000 টকা ইনকাম কৰিব পাৰিব। বহুত ভাল এপ্লিকেশ্যন হয়, আপোনালোকক জনাই দিম। আৰু এই এপ্লিকেশ্যনটো ৰতন টাটা ছাৰ আৰু আমুক তামুকে আপোনালোকক বহুত ধৰণে ইয়াত আপোনালোকক ইনভেষ্ট কৰি থৈছে। গতিকে আপোনালোকে কোনো ভয় খাব লগা দৰকাৰ নাই। আপোনালোকক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ তলত আপোনালোকক মই এপছটোত লিংকটো দি দিম। তাৰপৰা অতি সোনকালে আপোনালোকে এপছটো ডাউনলোড কৰিব আৰু আপোনালোকৰ চাইন আপ কৰিবৰ কাৰণে মই ভিডিঅ'টোৰ আৰু এটা ভিডিঅ' বনাই থোৱা আছে। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলতো আপোনালোকৰ ভিডিঅ' লিংকটো দি দিম। আপোনালোকে তাৰপৰা গৈ অতি সহজে ভিডিঅ'টো চাই আপোনালোকে কেনেদৰে চাইন আপ কৰিব লাগিব সবিশেষ মই ভিডিঅ'টোত জনাই দিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। যদি আপোনালোকে লাইভ সহকাৰে যদি মোৰ পে'মেণ্ট প্ৰুফ চাব বিচাৰিছে তেন্তে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। মই আপোনালোকক শেষত আপোনালোকক বুজাই দিম আপোনালোকে কেনেধৰণে আৰ্নিং কৰিব পাৰিব। একদম সবিশেষ এটা মজা এটা এপ্লিকেশ্যন। যদি আপোনালোকে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত আপোনালোকক লিংকটো দি দিম। লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট অট'মেটিক প্লে' ষ্ট'ৰলৈ লৈ যাব। প্লে' ষ্ট'ৰত লৈ যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে এপছটোৰ নাম হ'ল আপষ্টক। আপোনালোকে এই এপ্লিকেশ্যনটো পাই যাব। আপোনালোকে এই এপ্লিকেশ্যনটো যেতিয়া আপোনালোকে নতুনকৈ চাইন আপ কৰিব লাগে সবিশেষ মই তাৰ ওপৰত আপোনালোকক এটা ভিডিঅ' বনাই থোৱা আছে। মই ভিডিঅ' আপোনাৰ ডিছক্ৰিপশ্যনৰ তলত আপোনালোকক মই লিংকটো দি দিম, ভিডিঅ' লিংকটো আপোনাৰ তাৰপৰা গৈ হ'লেও চাব পাৰে আৰু নহ'লে মোৰ ইউটিউব চেনেলত তাত আপোনালোকক পাই যাব। আপোনালোকে কেনেধৰণে চাইন আপ কৰিব লাগে আৰু ৰেফাৰ কৰি কেনেকৈ ইনকাম কৰিব পাৰে সবিশেষ মই ভিডিঅ' বনাই থোৱা আছে। তাৰপৰা ভিডিঅ'টো আপোনালোকে চাই ল'ব। ভিডিঅ'টো হিন্দীত বনাই থোৱা আছে, মই আজি আপোনালোকক অসমীয়াত কৈ দিছোঁ। যদি ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব আৰু আপোনালোকে কেনেধৰণে চাইন আপ কৰিব লাগে সবিশেষ ভিডিঅ'টো চাই ল'ব। আৰু প্ৰথম যেতিয়া ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত লিংকৰ পৰা আপোনালোকে অ'পেন কৰিব, আপোনালোকৰ এপছটো অ'পেন হ'ব। তাত আপোনালোকে নিউজ ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন ওলাব। লগ ইন অপশ্যনটোলৈ নাযাব, ওপৰত আপোনালোকৰ ক্ৰিয়েট নিউ একাউণ্ট বুলি এটা যোনটো অপশ্যন ওলাব সেইটোত আপোনালোকে ক্লিক কৰি দিব। সম্পূৰ্ণ প্ৰচেছটো বাকী ভিডিঅ'টো চাই আপোনালোকে বুজি ল'ব। মই আপোনালোকক দেখাইছোঁ মই টোটেল কেইটকা আৰ্নিং কৰিলোঁ আৰু আপোনালোকক লাইভ সহকাৰে মই প্ৰমাণ সহকাৰে আপোনালোকক দেখাই দিম। ইয়াত গ'লোঁ, ইয়াত গোৱাৰ পিছত ৰেফাৰে আপোনালোকে দেখি পাইছে অপশ্যনটো। তাত গ'লে আপোনালোকৰ দেখাওক যদি আপোনালোকে ৰেফাৰ কৰে তেন্তে আপোনালোকে এজনক ৰেফাৰ কৰিলে 400 টকাখিনি দিব। আপোনাৰ যদি ছাকচেছফুল আপুনি যদি ৰেফাৰটো কমপ্লিট কৰে। তাৰপিছত আপোনালোকে এইটো কমপ্লিট দেখিছে, তাৰপিছত এইটো 400 টকাখিনি দি আছে। মই দেখাইছোঁ মই টোটেল আৰ্নিং কিমান কৰিলোঁ। মই দেখাইছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। ইয়াত দেখা পাইছে মই টোটেল আৰ্নিং কৰিলোঁ 700 আৰু উইথড্ৰ কৰিলোঁ 400 টকা আৰু আপোনাৰ 300 টকা উইথড্ৰ কৰিছিলোঁ। সেইটো প্ৰচেছিঙত আছে, প্ৰচেছত আছে। আপোনাৰ মিনিমাম এদিনৰ বা দুদিনৰ ভিতৰত আপোনাৰ পইচাটো সোমাই যায়, দেখিছে। আৰু এনেধৰণে আপোনালোকে আৰ্নিং কৰিব পাৰে একদম কম। আপোনালোকক মই ভিউ হিষ্টৰীত দেখাই দিছোঁ। মই এইটো 400 টকা সোমাইছে আপোনাৰ 15/9/2021 দেখিছে। 400 টকা এমাউণ্ট 400। আপোনালোকে ইয়াত যে টকা ৰেফাৰ কৰি আৰ্নিং কৰি পিনি আপোনালোকে পাৰে, মানে ৰেফাৰ কৰি যে টকা আপোনালোকে আৰ্নিং কৰিব পাৰে সেইটো অতি সহজতে কম সময়ৰ ভিতৰত আপোনালোকে উলিয়াই ল'ব পাৰিব। দেখা পাইছে এইটো মই এইটো 300টো মই আপোনালোকক উইথড্ৰ কৰি থোৱা আছে, কিন্তু এতিয়ালৈকে পইচাটো অহা নাই। এদিন বা দুদিনৰ ভিতৰত আপোনালোকৰ পইচাটো আহি যাব। এইটোৱে আছিলে এটা চমুকৈ ভিডিঅ'। আপোনালোকৰ ৰেফাৰ কৰক এজনক ৰেফাৰ কৰিলে যদি আপোনালোকে 400 কেনে পাৰে আৰু আপোনালোকে দিনটোত মিনিমাম 3জনক ৰেফাৰ কৰক। মিনিমাম আপোনাৰ কিমান হ'ব তেতিয়া আপোনাৰ ধুনীয়াকৈ আপোনাৰ 1200 টকা ওলাই গ'ল। 1200 টকা আপোনালোকে ধুনীয়াকৈ ক'ব গ'লে আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে একদম বহুত এটা বেটাৰ হয়। মই সেইটোকে জানো, মানে বিশেষকৈ মই ষ্টুডেণ্ট যিহেতু পঢ়া খৰচটো ওলাব লাগে, সেইকাৰণে আপোনালোকৰ ৰেফাৰ কৰক, আৰ্নিং কৰিব পাৰিব। এইটো এটা বেষ্ট এপ্লিকেশ্যন বুলি ক'ব পাৰোঁ মই। এইটোৱে আছিলে প্ৰচেছ। আপোনালোকে ডকুমেণ্টছ আৰু কি লাগিব মই কৈ দিছোঁ। আপোনালোকৰ ভোটাৰ কাৰ্ড ভোটাৰ কাৰ্ড নহয়, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংক পাছবুক
আপোনালোকৰ ইয়াত একো আৰু বেলেগ ডকুমেণ্টছ নালাগে। এইকেইটা দিয়াৰ পিছত আপোনালোকে হেৰি কৰিব পাৰিব। ভিডিঅ'ত আপোনাৰ ডিছক্ৰিপশ্যনৰ তলত আপোনালোকৰ লিংকটো দি দিম, তাৰপৰা গৈ অতি সহজে ভিডিঅ'টো চাই আৰু ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত দি প্ৰথম আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে ভিডিঅ'টো চাই অতি সহজতে নিজে কমপ্লিট কৰিব পাৰিব। আৰু এইটোৱে আছে সম্পূৰ্ণ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ। জয় আইখন।